আৰু আত্মসহায়ক সবলীকৰণৰ সপোনক প্ৰথম প্ৰতীকপটৰ জৰিয়তে দ্বিতীয় প্ৰতীকপট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় জল জীৱন মিছন আৰু স্বাস্থ্যসন্মত শৌচালয় নিৰ্মাণৰ আহ্বানেৰে দ্বিতীয়টি প্ৰতীকপট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বিতীয়টি প্ৰতীকপট স্বাস্থ্যসন্মত শৌচালয় নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় জল জীৱন মিছন। স্বাস্থ্যসন্মত শৌচালয় এখন সুস্থ শিক্ষা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এয়া দ্বিতীয়টি প্ৰতীকপট আপোনালোকৰ মাজলৈ আগবঢ়োৱা হৈছে। সুৰক্ষিত জীৱনৰ শ্লোগান আৰু বাণীৰে জিলাত মাকৈ খেতি আৰু মিলেট খেতিৰ প্ৰদৰ্শন আজি ইয়াৰ পৰৱৰ্তী প্ৰতীকপটৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগুৱাই অনা হৈছে। স্বাস্থ্যবৰ্ধক আৰু অত্যন্ত প্ৰয়োজনীয় মাকৈ খেতিক ইতিমধ্যে জিলা শস্য হিচাপে গ্ৰহণ কৰি জনসাধাৰণৰ মাজত প্ৰশাসনৰ জিলা কৃষি তেখেতসকলৰ পৰিকল্পনা জনসাধাৰণৰ মাজলৈ আগুৱাই লৈ আহিছে। লগে লগে অগ্নি আৰু আপৎকালীন বিভাগৰ ব্যৱস্থাপনাত দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত আগবঢ়াই যি প্ৰতীকপটৰ জৰিয়তে বানাক্ৰান্ত অঞ্চলত ধন আৰু জন উদ্ধাৰৰ ক্ষেত্ৰত তেখেতসকলে গ্ৰহণ কৰা হৈছে। শিশুৰ বিকাশ আৰু সমাজকে গুৰুত্বপূৰ্ণ বিষয় বঢ়াইছে। সমাজৰ প্ৰগতি আৰু অগ্ৰগতিৰ ক্ষেত্ৰত অভিশাপস্বৰূপ বাল্য বিবাহ ৰোধৰ বাবে অসম চৰকাৰে এই বৰ্ষত গ্ৰহণ কৰিছে আন বহুকেইটি যুগান্তকাৰী পদক্ষেপ। জনমণ্ডলীৰ জৰিয়তে আমাৰ অঞ্চলবোৰলৈ এই বাৰ্তা কঢ়িয়াই নিয়াৰ লক্ষ্যৰে জিলা সমাজ কল্যাণ বিভাগ মৰিগাঁৱে তেখেতসকলৰ পৰা মোৰ বাবে আগবঢ়াইছে আদৰ্শ অংগনবাদী কেন্দ্ৰৰ বিষয়। আদৰ সপোন লগে লগে জিলা শিক্ষা বিভাগ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সৰ্বাত্মক লগে লগে পৰৱৰ্তী প্ৰতীকপট জিলা স্বাস্থ্য বিভাগৰ ব্যৱস্থান ধপাতমুক্ত লগে লগে চকু गणतंत्र दिवस परेड समारोह आपके निरीक्षण के लिए हाजिर है। সমাৰোহৰ নিৰীক্ষণৰ বাবে আগবাঢ়িছে আজিৰ অনুষ্ঠানৰ সন্মানীয় মুখ্য biar kayak lokal kan? Biar kan lokal kan? Sudah saya telepon. আপুনি মই সকলোৱে আগবাঢ়ো দেশ মাতৃৰ সামগ্ৰিক বিকাশ দেশৰ ৭৪ সংখ্যক গণৰাজ্য সূচীৰ মজিয়ালৈ।